নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই যিটো ক'ম। আজি ভিডিঅ'টো আমাৰ হ'ব মাছ পাতত দিয়া। মাছ কেনেকৈ পাতত দিয়ে মই আপোনালোকক দেখুৱাম। এতিয়া মাছ চাছ কিনি আনিলোগৈ আৰু এতিয়া কেনেকৈ কি কৰে আপোনালোকক দেখুৱাম। ভিডিঅ'টি শেষলৈকে চাই থাকিব। তেতিয়াহ'লে ব'লক এতিয়া পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া আমাৰ মাছ পাতত দিয়াৰ লগত মাছৰ লগত দিবলৈ এইবোৰ ৰেডি কৰি থৈছে। ধনিয়া পাত, বিলাহী, এইফালে এয়া নৰসিংহ, এইখিনি আদা নহৰু, হালধি, নিমখ, আৰু এইফালে এয়া মিঠাতেল আৰু এই দুটা মাছকে আজি পাতত দিয়া হ'ব। এই দুটা মালি মাছ ধুনীয়াকৈ এয়া আমাৰ কলপাতত থৈ দিছে। এতিয়া এই দুটা মাছত দিব লাগিব। আৰু এয়া এইফালে এয়া কলপাত এই দুখন থৈ দিছে। আৰু এইকেইখন আমাৰ ৰ'দত শুকুৱাই থোৱা হৈছে। এতিয়া এয়া ৰ'দত শুকুৱাই থৈছে এইফালে কলপাত এয়া। আৰু এইফালে এতিয়া এয়া আমাৰ এইবোৰ পাত বান্ধিবলৈ আৰু এয়া জুই জ্বলাবলৈ এইবোৰ চব ৰেডি কৰি থৈছোঁ। আমাৰ ইয়াত খেৰ পাবলৈ নাই, যিহেতু খেৰ পাবলৈ নাই ইয়াত, এতিয়া আমি এনেকুৱাবোৰে আৰু বনাবলগীয়া হৈছে। এয়া এতিয়া এয়া আমাৰ মাছত এইবোৰ মা মছলা দি এতিয়া গাত ঘঁহিম আৰু ধুনীয়াকৈ একদম মৰম লগাই আহিছোঁ। ইমান ভাল লাগিব। এয়া নহৰু আদা পেষ্টটো আৰু আপোনাৰ হালধি নিমখ চব মিক্স কৰি দিলোঁ। এতিয়া এয়া মাছত সানিম এনেকৈ ধুনীয়াকৈ, একদম ধুনীয়াকৈ সানিব। এতিয়া কলপাতত এনেকৈ দি দিয়া হৈছে। এইফালে ধনিয়া, নৰসিংহ পাত, বিলাহী এইবোৰ এতিয়া দি দিব। আৰু তেল অকণো দি দিব ন, মিঠাতেল। এয়া ধুনীয়াকৈ বিলাহী নৰসিংহ দি দিয়া হৈছে। এতিয়া মিঠাতেল মাৰি দিয়া হৈছে পুৰা ধুনীয়াকৈ। এতিয়া পাতখিলা ধুনীয়াকৈ বান্ধিব লাগিব মেৰিয়াই লৈ। এইটো কলপাত হয়। এতিয়া ইয়াত আৰু এখন ডাঙৰ কলপাত দি বান্ধি দিব লাগিব ধুনীয়াকৈ। আৰু এখিলা 3 খিলা পাত দিয়া হ'ল, মানে পাতটো অকণমান ডাঠ হ'ব লাগিব, নহ'লে বস্তুটো জ্বলি যাব ন। সেইকাৰণে 3 খিলা পাতৰে কলগছৰে বনোৱা এডাল ৰছী এডালে এতিয়া বান্ধি দিব ধুনীয়াকৈ। এইটো এটা ৰেডি হৈ গ'ল আৰু এটা এতিয়া ৰেডি কৰিব। 2 নম্বৰ মাছটো এতিয়া বন্ধা হৈছে। এয়া মিঠাতেল মালিচ কৰি দিছে অলপ মিক্সিবোৰ কমিবলৈ।
আৰু জুইত দি দিব লাগে। এখন ঢকুৱা, শুকান ঢকুৱা, এয়া ঢকুৱাত এয়া মেৰিয়াই দিছোঁ। এইবোৰ খেৰ লাগে কৰিবলৈ, আমাৰ ইয়াত এতিয়া খেৰ পাবলৈ নাই, আকৌ খেৰ আনিবলৈ যাবগৈ লাগিব গাঁৱলৈ। লগাই দিয়া হ'ল, এতিয়া জুই জ্বলিছে আৰু দেই লাহে লাহে। এইয়া আমাৰ মাছ পাতত দিয়া প্ৰায় হৈছে। এতিয়া আমি জুইৰ পৰা উলিয়াম আৰু এইকেইটা। এতিয়া উলিয়াবলৈ ৰেডি কৰিছোঁ, জ্বলাত কলপাত চলপাত দি। এইটি মাছ ইমান ধুনীয়াকৈ সিজি গ'ল।
বহুত ধুনীয়া গোন্ধাইছে। আপোনাৰ বিলাহী, ধনিয়া, নৰসিংহ পাত চব দি দিছিলে ইয়াত। বহুত ধুনীয়া গোন্ধ আহিছে। আৰু এইটো 2 নম্বৰ। এয়া এইটো মাছটো এতিয়া অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। এয়া চব ইমান ধুনীয়াকৈ সিজিছে। এয়া ধুনীয়া হৈছে খাবলৈ। একদম জুই আপোনালোকৰ যোনটো ধোঁৱাৰ চেণ্টটো সেইটো সোমাই গৈছে। বহুত ধুনীয়া লাগিছে খাবলৈ। আপোনালোকেও বনাই খাব এনেকৈ। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেল দিলে যদি নতুন আহিছে তেতিয়া চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ত' আজিলৈ ভিডিঅ'টি ইমানতে। ধন্যবাদ।